तो हेलो गाइज गुड मॉर्निंग एंड वेलकम टू माय यूट्यूब चैनल। तो आको এটা ভিডিও সকলোকে স্বাগতম জনাইছো। তো আজি ভিডিওটো কৰিম ঘৰতে আৰম্ভ কৰিম ভিডিওটো আৰু এফালে আছে দেৱজিত চাংমাই আৰু এজন পাৰ্টনাৰ আছে। তো পাৰ্টনাৰজন আছে সাইডত ভিডিওটো লব লাষ্ট লাগে বলে তাৰ আৰু এতিয়া ঘৰতে আৰম্ভ কৰিম। মানে ভিডিওটো কি হ'ল কেছটো মই কালি আসলোগে ডিব্ৰুগড়ৰ পৰা কালি আহিছো হে আৰু আহি দেখিছো মানে ঘৰটো মানে ভাগি আছে। তো আগত আসলে আমাৰ নাৰিকল এজোপা নাৰিকল 10-15টা মান লাগি আছিলে কিন্তু নাৰিকলখিনি এতিয়া তেতিয়া নাছিলে বাৰু। এতিয়া যেতিয়া গছজোপা গিৰিলে আগত নাৰিকলখিনি খাই পেলালোঁ। তাৰপিছত মানে কি হ'ল নাৰিকলজোপা গোটেই পোকে ধৰি তলত গুৰিটো একদম কুটি পেলালে মানে চব তলৰখিনি পচা হৈ গ'ল। তো কালি নাৰিকলজোপা অকণমান বতাহ চতাহ দিছিলে নেকি তো নাৰিকলজোপাৰ পৰা গিৰি বাউণ্ডাৰখন একদম খতম মানে একেবাৰে। এতিয়া বাউণ্ডাৰ এনেকুৱা টকলা হৈছে বাউণ্ডাৰখন। এইটো আৰু ঘৰটো আৰু এইখন বাউণ্ডাৰখন পুৰা টকলা। এতিয়া এইখনকে বনাম মেৰামতি কৰিম। তো তাৰ কাৰণে এতিয়া যাম আমি বাঁহ কাটিবৰ কাৰণে। এতিয়া যাম আমি বাঁহ কাটিব। তো ভিডিওটো চাই থাকক সকলোৱে। বাঁহ কটা জগা আৰু পাৰ্মিশ্যন ল'লোঁ বাঁহ কাটিবৰ কাৰণে। এতিয়া বাঁহটো কাটিম ইয়াতে। ঘৰত মানুহ নাই, ঘৰত মানুহ মানে পথাৰত গ'লগৈ ঘৰৰ মানুহখিনি। তো ফোন কৰি সুধিলোঁ মানে দিয়া নাছিলে হ'লেও পাৰ্মিশ্যনটো ল'লোঁ যিকোনো একদম জৰুৰী হৈছে বাঁহ কাটিবৰ কাৰণে। বাঁহ কটাত যিহেতু লাগে পূৰা প্ৰয়োজন সেইকাৰণে যেনে তেনে কৰি পাৰ্মিশ্যনটো ল'লোঁ আৰু এতিয়া বাঁহটো কাটি লওঁ আগত। তো আমাৰ লগত আছে এখন দা, এখন এতিয়া কাটিম আৰু এখন আছে সেইখন কিন্তু মাংস কটা দা, সেইখনে নেকাটো বা এইখনে কাটিম। আমাৰ অংকুৰে বাঁহ নি আনিছে। বাঁহ কটা কামটো মানে এনেকুৱা কষ্ট নহয় নজনা মানুহৰ কাৰণে। তো এতিয়া মোৰ কাৰণে বহুত কষ্ট হৈছে, তো ভালকৈ নাজানো। আৰু অসমীয়া ল'ৰা হৈ যদি বাঁহ কাটিব নাজানে মানুহে হাঁহিব। এইটো কেনেকৈ ওলাব? এফালে চাওক অংকুৰে বাঁহ কাটি আছে। অকল নিব যাওঁ কোনোবাই দে জোৰ দিয়া অংকুৰ জোৰ দিয়া। এই পাৰিলে অলপ বাকী যা যা কোনোবাই হৈ যাব। তো আমাৰ দুডাল বাঁহ কাটি হৈ গ'ল। এতিয়া ডাইৰেক্ট লৈ যাওঁ ঘৰত। তো চলো এতিয়া লৈ যাওঁ ঘৰত ডাইৰেক্ট। চলো পিছফালটো ঘূৰাই দে, পিছফালটো ঘূৰাই দে। খাই ল অঁ বাঁহ আনি ঘৰ পোৱালেহি। ব'লক এতিয়া আৰম্ভ কৰোঁ। চাওক এজোপা নাৰিকলজোপা ঘৰত আহি পৰিলেহি। এজোপা মানে কি হ'ল নাজানো বাৰু, পোকে খাই দিলে মানে। চাওক এইটো ঘৰটো কেনেকৈ ভাঙি দিলে চাওক। এফালে চাওক এইখন ঘৰটো গোটেই ভাঙি পেলালে। এবাৰ দেখাই দিছোঁ নাৰিকল গছজোপা। এইজোপা আছোঁ নাৰিকলজোপা। এইটো গুৰিটো মানে ইয়াত একদম গোটেই খতম মানে একেবাৰে পোকে ধৰি। এইটো দেখাই দিছোঁ ভালকৈ। এইবিলাক খতম পূৰা ধুন্দা হৈ গ'ল গোটেইবিলাক পোকে ধৰি। একদম ডাঙৰ হৈ গৈছিলে মানে। আৰু আছে পাছফালে এজোপা আছে ভিতৰত দেখিছে এইবিলাক পাতবিলাক। এইফালে পাছফালে এজোপা আছিলে সেইজোপাও পোকে ধৰি আছে। সেইজোপা কি হয় নাজানো, বাচিব নে নেবাচে।
তো আৰু এতিয়া আমাক কামটো আৰম্ভ কৰিব লাগিব অলপ তাৰ। তো মই আগত গৈ তাৰটো আনি লওঁ, তাৰপিছত কামটো ষ্টাৰ্ট কৰিম। আমাৰ দুডাল বাঁহে কম হ'ব। এতিয়া আমি এডাল কাটিম, মাউলিৰ কাৰণে এডাল বাঁহ কাটিম। তো ইয়াৰ পৰা এডাল কাটিম। আমাৰ এইখিনি মানে আমাৰ ঘৰৰে বাঁহ, তো বেছি বাঁহ নথকাৰ কাৰণে আমি দাইহঁতৰ ঘৰৰ পৰা বাঁহ আনিলোঁ। এতিয়া ঘৰৰ পৰা এডাল মাউলিৰ কাৰণে কাটি দিম। ইয়াৰ পৰা বেছি নাই বাঁহ, এইকেইডালেই আৰু নিজৰ ঘৰৰ বুলি। এইডালে কাটে, এইডাল সৰুডাল মাউলি নহ'ব নে? এইডাল বুঢ়াডাল চাই কাট না। তো ভাবিছিলোঁ ইয়াত কাটিম বুলি বাঁহডাল, কিন্তু ইয়াত কটাটো নহ'ব, ইয়াত বেছিকৈ কোমলি আছে বাঁহ। তো তাৰ কাৰণে ইয়াৰ পৰাই মাৰি দিম এডাল। এইটো একদম নতুন মানে ইয়াত কটাই নাছিলোঁ, আৰম্ভ হৈছিলে বাঁহ ইয়াত। তো ইয়াতে বুঢ়াডাল আছে, তো এডালকে কাটি দিব। এফালে ঘৰটো জোখ লোৱা হৈছে, এফালে চাওক এডাল মাউলি বুলি কয়। চাব দেই, গাত পৰিব কিন্তু। চাই লওক, এডাল জোখ লোৱা হৈছে মাউলিডাল। তো কামটো আৰম্ভ কৰিছিলোঁহে, আৰম্ভ কৰা বেছি টাইম হোৱা নাছিলে। তো এতিয়া আহি গ'ল আমাৰ লাল চাহ আহি গ'ল মেৰিগ'ল্ড বিস্কুটৰ লগত। তো এইফালে চাংমাই বহি আছে খাব, আৰু এজন গৈছে মুখ ধুবৰ কাৰণে। তো চাহটো খাই লওঁ ফাৰ্ষ্ট টাইম, তাৰপিছত আকৌ বাকীখিনি লাগি যাম, বাকীখিনি কামত। এফালে আমাৰ অংকুৰে চাহ খাই আছে, চাওক ধুনীয়াকৈ। তো আমাৰ বাঁহখিনি লগাই কমপ্লিট হ'ল। তো এইখিনি বাঁহখিনি লগাই ল'লোঁ চব, আৰু এতিয়া বাকী আছে টিংখিনি লগাব। তো টিংখিনি লগোৱাৰ আগত ভাতটো আগত খাই লওঁ, ভাতটো বাঢ়িলে ভিতৰত। তো ভাতটো খাই লওঁগৈ আগত, তাৰপিছত লাগি যাম আগত টিংখিনি লগাবৰ কাৰণে। আৰু আহি গ'লোঁ ভাতৰ কাঁহীত। তো ভাতটো আগত খাই ল'ম, ভাতটো মেইন, তাৰপিছত লাগি যাম আকৌ কামত। এইফালে এম চাংমাই আৰু এইফালে ডি চাংমাই খা। বেলেগৰ ঘৰত মানে ভাত কাম হাজিৰা কৰিবলৈ বেলেগৰ ঘৰত মাটিত ভাগ কৰি বাহিৰত, আমাৰ ঘৰত দিছোঁ ভিতৰত। তো ভালকৈ খাই লওঁ, আৰু কাম বাকী আছে পিছত কৰিব, একদম ভালকৈ কৰিব লাগিব। তো যিখিনি ভাতটো খাই লওঁ আগত, তাৰপিছত আৰু পিছৰখিনি লাগি যাম কামত। তো ভাত খাই উঠি টিং চিং বান্ধি পূৰা ক্লিয়াৰ, এইবিলাক চব এতিয়া ক্লিয়াৰ কৰিলোঁ বান্ধি। আৰু এতিয়া আছে উঠাবৰ কাৰণে ইয়াৰ ওপৰত। তো উঠাবৰ কাৰণে যিহেতু আমি আছোঁ 3জন, আৰু বাবা আছে কিন্তু বাবাই নোৱাৰে উঠাব। তো আমি 3জন আছোঁ। তো তাৰ কাৰণে আমি দাদাহঁতক মাতিছোঁ কামৰ পৰা। তো এতিয়া আহিব দাদাহঁতে, তাৰপিছত উঠাম, আৰু তাৰপিছত কাম খতম। আৰু এতিয়ালৈকে যদি ভিডিঅ'ত কোনো লাইক কৰা নাই, এটা লাইক কৰক। আৰু কামটো কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰি জনাব। আমাৰ চাংমাইকেইটা কাম, চাংমাইকেইটা হেড মিস্ত্ৰী দুইটা, মই ছাইডত এনেই যোগালিহে, এনেই লাগি আছোঁ ছাইডত। আৰু সিহঁতৰ কাৰণে এটা লাইক কৰি দিব, আৰু কমেণ্ট কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। আৰু এইফালে চাংমাই কওক কিবা এটা। কামটো কৰি ভাল লাগিছে। অঁ, কামটো কৰি ভাল লাগিছে। ভাতটো খাই ভাল লাগিলে ন? ভাতটো খাই ভাল লাগিলে। ভাতটোতো ব্ৰইলাৰ মাংসৰ লগত খুৱাইছোঁ, ঠিকে আছে। তো যি কি নহওক, ভিডিঅ'টো অলপ আৰু বেছি দীঘল নকৰোঁ, খতম কৰিম। আৰু টিংটো উঠাই লওঁ, তাৰপিছত ভিডিঅ'টো খতম কৰিম। তো চাই লওক ভিডিঅ'টো একদম লাষ্টলৈকে। তো আপোনালোকে যদি মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব বিচাৰে, তো ফ'ল' কৰিব পাৰে। স্ক্ৰীণত আহিব ইনষ্টাগ্ৰাম লিংক নেমটো আহিব। আৰু ফেচবুকতো যদি ফ'ল' কৰিব বিচাৰে, ফেচবুকত পাৰে ফ'ল' কৰিব। ফেচবুকতো এইটো স্ক্ৰীণত লিংক আহিব, আৰু ডিছক্ৰিপশ্যনতো মই লিংক দি দিম ফেচবুক আৰু ইনষ্টাগ্ৰামৰ। তো ইনষ্টাগ্ৰামটো হোৱা নাই বেছিদিন, 4-5 দিনমান হ'ল খোলা ইনষ্টাগ্ৰামটো। তো আৰু পাৰিব আৰু ফ'ল' চল' কৰি ল'ব, লাহে লাহে পষ্ট দি দিম।
কাম কৰি খতম আৰু এইফালে মহাজন কাম ষ্টাৰ্ট কৰিছে এতিয়া তো গাইজ কাম সম্পূৰ্ণ খতম আৰু আজিৰ ভিডিঅ'ত মোৰ কাৰণে নহ'লে সিহঁতৰ কাৰণে এটা লাইক কৰি দিব মিষ্টেক এটাৰ কাৰণে চাংমাইক এটা তো আজিলৈ ভিডিঅ'টো ইমানে তো আকৌ এটা ভিডিঅ'ত নতুন ভিডিঅ'ত লগ পাম সকলোকে টাটা বাই বাই চি ইউ বাই বাই